পুনৰবাৰ মোৰ ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ আৰু আজি আমাৰ এইটো পাকঘৰটো আজি নতুনকৈ লোৱা হৈছে বহু দিনৰ পৰা মানে কি লোৱা হোৱা নাছিলে তো আজি বনোৱা হ'ল কাৰণে লোৱা হ'ল আৰু যেহেতু আজি মোৰ বাৰ্থডে তো সেইকাৰণে পাকঘৰটো আজি মোৰ জন্মদিন হিচাপে লোৱা হোৱা বুলি ক'ব পাৰি আৰু তো সেইকাৰণে একচুৱেলি বহুতো বস্তু শিফ্ট কৰা নাই এতিয়ালৈ কৰিব বহুত বাকী আছে মানে সৰুৱে কফি বনাই লওঁ মানে তাৰপিছত বেলেগ বেলেগ বস্তু বনাই থাকিম যদিও আজি বাৰ্থডে উপলক্ষে পোলাও আৰু চিকেন বনোৱা হ'ব যদিও ইমান অলপচোন মই কফি বনাওঁ এতিয়া আপোনালোকে চাই ল'ব বেছি নাজানো এতিয়া কফি চিফি বনাবলৈ জাষ্ট আপোনালোকে চাই ল'ব বেছি ভালকৈ নাজানো যদিও বনাওঁ মোৰ ভাইটি বনায় আৰু বৰ্তমান মই জ্বলালোঁ গেছটো আৰু ইয়াতে এতিয়া গাখীৰখিনি বহাই দিওঁ আৰু ইয়াতে বেছি বিশেষ কি দিব লাগে মই ঠিক নাজানো তথাপিও মোৰ ভাইটি কৈ থাকিব মই সেই হিচাপে দি থাকিম আজিতো মোৰ বাৰ্থডে উপলক্ষে বনোৱা হৈছে ন তো সেইকাৰণে আৰু মানে ময়ে বনাওঁ আৰু বহলে কৰোঁ তো বৰ্তমান ইয়াতে দিম চেনি বৰ্তমান দিলোঁ চেনি আবে মিঠা হৈ মাৰিবি নেকি কেইচামুচ চেনি দে হ'ব দে হওক একো বৰ্তমান নায়েই অকল কফি বনাবৰ কাৰণেহে যোগাৰখিনি অনা হৈছে ইয়াতে আৰু কফি বা কেইচামুচ দিব লাগিব আৰু 3 চামুচ 3 চামুচ আৰু ইয়াতে দিলোঁ কফি গ্লাছটো ষ্টিলৰ না ভালকৈ দেখা চেখাই নাপায় আকৌ আৰু ইমান ধুনীয়া স্মেল ওলাইছে যদিও একো বেছি একো বিশেষ দিয়া নাই যদিও বৰ ধুনীয়া স্মেল ওলাইছে আৰু এটা যিটো আমুলৰ ক্ৰীম এটা থাকে ন সেই ক্ৰীমটো মানে দিয়া নাই শেষ হৈছে আজি কেইদিনমান আগতে তো সেইকাৰণে যদিও মই দুদিনমান পিছত আপোনাক বহুত ধুনীয়াকৈ কফি বনাই দেখাম আজি যিহেতু ফাৰ্ষ্ট টাইম বনাইছোঁ চ' মই বেছি নাজানো আৰু আমাৰ বৰ্তমান ছাডেনলি প্লেন হ'ল যে পোলাও আৰু চিকেন বনোৱা তো সেইকাৰণে পোলাও যদিও বেছি যথেষ্ট ইমান কিটো যদিও ইমানখিনি সামগ্ৰী নাই মানে বনোৱা তো যদি অকণমানি আছে তো সেই দি বনাম মই আপোনালোকক দেখাই থাকিব না কিন্তু এই ওচৰত দেখুৱাই দিয়া হৈছে দেখাব নাপায় অকণমানি লাইক পিঁয়াজ আৰু পিঁয়াজখিনি এতিয়া আপোনাৰ ৰঙচুৱা হোৱাকৈ থৈ দিওঁ তাৰপিছত ইয়াতে এতিয়া দিম আৰু ইয়াতে মই আদা পেষ্ট কৰি থৈ দিছিলোঁ তো অকণমান দি চাই দিওঁ লৰাই দিওঁ আৰু যিহেতু কাজু নাই দিয়া আমাৰ ঘৰত মানে অকণমান কাজু খাবলৈ বেছি বেয়া পায় সেইকাৰণে অকণমান চাউলখিনি দি দিম এয়া মই লৈছিলোঁ জহা চাউল আৰু বৰ্তমান অকণমান টাইম লৰাই থাকোঁ যিমানে আপুনি ভাজি ল'ব সিমানে মানে স্মেলটো বহুত ধুনীয়া ওলাই খাবলৈ বহুত সোৱাদ হয় তো সেইকাৰণে এটলিষ্ট অকণমান ঢাকনিখন লগাই দিলোঁ আৰু এইখিনি হৈ গ'ল আমাৰ ইয়াতে দাইল একচুৱেলি বনাব দিয়া গৈছিলে ইয়াতে কণী বইল হৈ আছে আৰু বৰ্তমান মই বনাব ওলাইছোঁ চিকেন তো দেখাই লওঁ আপোনালোকক ইমান বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো যদিও অকণমানি আৰু ইয়াতে আৰু দি ল'লোঁ এতিয়া একচুৱেলি বহুত ভয় লাগে দেই আৰু বৰ্তমান মই দিব ওলাইছোঁ পিঁয়াজ এয়া আদা আৰু নহৰু পেষ্ট আৰু ইয়াতে জলকীয়া ৰাখি থৈ দিছিলোঁ আৰু এইখিনি এতিয়া দি দিওঁ এইখিনি অকণমানি লৰাই দিওঁ চিকেন কাটি থোৱা হৈ আছে আৰু এটা চিকেনখিনি বৰ্তমান মই ইয়াতে দি দিওঁ আৰু ইয়াতে বৰ্তমান মই কাশ্মীৰী মছলা চিকেন মছলা আৰু এয়া মিট মছলা
তো এইখিনি দি দিওঁ বৰ্তমান একেলগে যদি দিয়ে দিয়া আৰু এইখিনি জিৰা মছলা মজা ব্লাডি ব্লাডি মুৰ্গী নিজে বনাই নিজে গুণ গায় আৰু বৰ্তমান মই কৰি আছো বেগন ফ্ৰাই মাছলে ভয় লাগে বেগন চেগন ফ্ৰাই কৰিব কাৰণে অলপ পিছত ব্ৰেডো ফ্ৰাই হ'ব উইথ বেচন আৰু ইয়াৰ বৰ্তমান চিকেন আমাৰ হৈ আছে উতলি আছে এই অকণমান পগাবলৈ শিকো হ'ল ভাল লগা ব্ৰেড